হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। মোৰো ভাল। মই আজি আহিছোঁ ইয়াত ভোট দিবলৈ। আমাৰ ইয়াত ৭ মে' পৰিছে নগাঁও আৰু মৰিগাঁও ডিষ্ট্ৰিক্টৰ। আমাৰ যিহেতু মৰিগাঁও ডিষ্ট্ৰিক্ট পৰে, আহি আছোঁ আমি ইয়াত। আমাৰ এইগৰাকী ৱাৰ্ড মেম্বাৰ হৈছে বিজেপিৰ হয়। তেখেতৰ পানী পিয়াহ লাগিছে। আমাৰ ইয়াত বৌ এগৰাকীয়ে পানী দিছে। বিশেষকৈ আমি লাইনত খাৰা হ'ম এতিয়া। ইগৰাকী বিপৰীত প্ৰাৰ্থী উঠিছে, কংগ্ৰেছৰ হয়। তেখেতো আমাৰ ঘৰৰে ওচৰৰে হয়, বৌ হয়। এয়া আমাৰ বৌ লাইনত খাৰা হ'ল। মই বৌ পিছতে হৈছোঁ। আমাৰ আগত আছে মানুহ দেখিছে। আৰু বিশেষকৈ মানে ইয়াত যিসকল বয়সস্থ লোক, তেখেতলোকক আগতীয়াকৈ দিছে। মানে বয়সস্থ মানুহখিনি আগতীয়াকৈ গৈছে। আজি ৰ'দটো বহুত কাঢ়া আছে। আমি লাইনতে খাৰা হৈ মানে আমনি লাগি গৈছে আৰু। গৈছোঁ আমি 9:30, 10মান বজাতে গৈছোঁ। কিন্তু বহুত ভিৰে আমাক কথা পাতি আছে বৌ এফালে। যিগৰাকী আমাৰ ওচৰৰ ৱাৰ্ড মেম্বাৰ হৈছে, তেখেতৰ বৌক আহিছে ভোট দি। কৈছে মই দিয়া আহিলোঁৱেই। এইফালে এগৰাকী ৱাৰ্ড মেম্বাৰ, তেখেতে পানী যোগাৰ কৰি আছে লাইনত খাৰা হৈ থকা মানুহখিনি। তাৰপিছত মোৰ ছাইডত আছে বিপৰীত পক্ষ পাৰ্টী কংগ্ৰেছৰ এগৰাকী বৌ। তেখেতে আমাৰ লগত বহি কথা পাতি আছে। আৰু মই দেখাই আছোঁ মই এতিয়া আপোনালোকক। আহক আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই। আকৌ পিছত লগ পাম।